প্ৰথমতে নমস্কাৰ দেই মই আৰু লগতো এটা ৰাইডত ওলাই যাব ওলাইছো মানে ঘৰৰ পৰা 200 মিটাৰ দূৰৰ ৰাইড শুনি আপোনালোকে আচৰিত হৈছে নেকি আচৰিত হ'ব নালাগে মানে আমি এটা ভিডিঅ' শ্বুট কৰিব আহিছো ইয়াক দুটামান গাড়ীখনৰ চিনেমেটিক লৈ দিলো তাৰে পিছত আৰু আমি ঘৰৰ ফালে আগবাঢ়িলো ঘৰত আহিছিলো আইতাই তামোল কাটি থকা দেখিলো মই হৈছো তামোল প্ৰেমিক তামোলখন দেখি আৰু নোখোৱাকে থাকিব নোৱাৰিলো খাই বৈ লৈ মই আহিলো ত্ৰিদীপহঁতৰ ঘৰত এতিয়া আৰু নকব ত্ৰিদীপ কোন মানে মোৰ লগৰে ল'ৰা আৰু এজনী বাৰ বিয়া আজি মোক ত্ৰিদীপহঁতৰ তাতে ভাত খাব দিলে মই আৰু মাংস দেখি নাখাওঁ বুলি নকলো কিন্তু খাই বৈ ঘৰৰ ফালে আহিলো আৰু গধূলি মোৰ লগৰটোৰ লগত এইটো নহয় দেই এইটোহে লগৰ মোৰ ঘৰ যিহেতু ৰামদিয়াত আৰু ৰামদিয়াৰ ৰাস বুলি ক'লেতো সকলোৱে জানে তাৰে অকণমান আয়োজন দেখুৱাবলৈ গৈ আছো আপোনালোকক মূৰ্তি বনোৱা প্ৰায় হলে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো নিমন্ত্ৰণ জনালো আহিব সকলোৱে স্কুলৰ লগৰে এজন বন্ধু লগ পালো ইহঁতৰ লগতে অকণমান ৰাসৰ আয়োজন চাব আহিলো প্ৰায় 50% কাম হৈ গ'ল মাজত মাথো 2টা দিন আছে সকলোৱে আহিব দেই ৰামদিয়াত আৰু এইবিলাক টিচু পেপাৰ আৰু পঞ্চেদি বনাইছে যদি এই ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে দেন ছাবস্ক্ৰাইব নকৰাকে নাযাব এটা ভিডিঅ' বনোৱাত যিহেতু বহুত বেছি কষ্ট লাগে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ইমানখিনিলৈকে চাইছে যদি ধন্যবাদ